নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ত বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজিৰ ভিডিঅ'ত আলোচনা কৰোঁ 20 জুলাই কোনকেইটা ৰাশিৰ ভাগ্য খুলিব আৰু তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল কথালৈ আগবাঢ়োঁ। এই 20 জুলাই তাৰিখে এইকেইটা ৰাশিৰ বিশেষ ধৰণৰ ভাগ্য খোল খাব। ভাগ্য সুপ্ৰসন্ন হোৱাৰ ফলত বিভিন্ন দিশত উন্নতি লাভ কৰিব, সফলতা লাভৰ যোগ আছে। এওঁলোকৰ আয় ইনকাম যথেষ্ট বৃদ্ধি পাব। পৰিয়ালতো সুখ আহিব, কিবা মাংগলিক কাৰ্য অনুষ্ঠিত হ'ব পাৰে যাৰ দ্বাৰা সৌভাগ্যউত হ'ব। মোলৈ চাবলৈ গ'লে আহিব লগা দিনবোৰ এওঁলোকৰ সুখৰ হ'ব। বিশেষকৈ 20 তাৰিখত তেওঁলোকে কিবা সুখবৰো লাভ কৰিব পাৰে। চাকৰিয়ালসকলৰো বেয়া নহয়, ব্যৱসায়ীসকলৰো বেয়া নহয়। প্ৰেম, প্ৰণয়, দাম্পত্য, স্বাস্থ্য সকলোতে উন্নতি হোৱা দেখা যায়। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে কুম্ভ, তুলা, মকৰ আৰু মেষ ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ অসমীয়া জ্যোতিষৰ ওপৰত ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।